নমস্কাৰ, মই ফুলদেৱীয়ে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক নিশ্চয় ভালে আছে। আজি ভিডিঅ'টো পথাৰৰ পৰা আৰম্ভ কৰিছোঁ। মা ঘৰলৈ বুলি আহিছোঁ কঠীয়া ৰুবলৈ। তাকে ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ, আপোনালোকেও চাব। আপোনালোকে বাৰু ৰুইছেনে জনাবচোন দেই, চাই যাব ভিডিঅ'টো। এয়া ঘৰৰ পৰা আহি আছোঁ পথাৰলৈ বুলি। আমাৰ ঘৰৰ পৰা পথাৰলৈ 1 ঘণ্টাৰ বাট। এয়া সকলোখিনি আহি আছোঁ। আহি পাই এয়া কাপোৰ কানিকেইটা সলাই লৈ পথাৰলৈ আহি আছোঁ। মাহঁতি আগতে গ'ল। এয়া ট্ৰেক্টৰে হাল বাই আছে, মাজুখুৰা সিঁচি আছে পানী। পথাৰত পানী নাই, ৰ'দ বহুত। এয়া মা, এয়া মাজুখুৰী, এয়া দেউতা। কঠীয়া আকৌ আগদিনাখনিয়ে তুলি থৈছিলে দেই মা আৰু খুৰীয়ে। আজি ন-ভোই এয়া মায়ে নিয়ম কৰিছে, লগতে জেং এডাল দিছে, কলপাত, তামোল পাণ আৰু কচু আৰু লগতে মেটেকাও দিছে দেই। আপোনালোকৰ ফালে কেনেকৈ কৰে জনাবচোন দেই, আমাৰ ফালে কিন্তু এনেকৈয়ে কৰে। এয়া হৈছোঁ মই। মায়ে নিয়ম কৰাৰ পাছত আমি সকলোৱে ৰুবলৈ আৰম্ভ কৰিলোঁ। এয়া চাহ খাবলৈ বুলি লৈছোঁ। মায়ে বুট ভাজি আনিছিলে, তাকে ভাগ কৰি আছে। এয়া আমাৰ মাহী, এয়া মাহীৰ ছোৱালী ৰুবলৈ বুলি আহিছে। এয়া খুৰীয়ে কিবা কৈ আছে, বুট খাইছোঁ বুলি কৈছে। আজিলে সামৰিলোঁ, সন্ধিয়াই হ'ল। এতিয়া এয়া ঘৰলৈ যাওঁ বুলি ওলাইছোঁ। আগে আগে খুৰী, মাহী। এয়া মা, গৈ আছোঁ আমি। পথাৰে পথাৰে যাওঁ বুলি ভাবিছোঁ আজি। পথাৰে পথাৰে আহি এয়া মেইন ৰাস্তা উঠিলোহি। এতিয়া গৈ আছোঁ। আজি বহুত দেৰি হ'ল অহাটো। এয়া আমাৰ বৰপথাৰ ৰুৱনি, মই হ'লো মেইন বস্তু, আমাৰ ইয়াত জেণ্টলমেন। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি আপোনালোকে চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ মোৰ নতুন এটা ভিডিঅ' লৈ।